बे आंनि फिसालाया बिटिआरआव हाबनाय लोगो लोगो जे गिबि हिसाबै स्थान मोनदों साकरिखौ मोनदों बिनि थाखाय आं बहुत गोजोननाय मोनदों आरो जाहाथे बे बिटिआर सरकारा बिदि जे साकरि ओंखारनानै दिहुननानै आंनि फिसालाया मोननो हादों बिनि थाखायबो आं बे बिटिआर सरकारखौ एबा बिटिआर गभर्नमेन्टखौ आं रोजा रोजा साबायखर होदों। बिटिआर सरकारक পোনপ্ৰথমে মই একদম মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে স্বচ্ছৰ নিকাৰ ভিত্তিত এনেকৈ মেৰিট বেচিছত চাকৰি দিয়াৰ বাবে মই বিটিআৰ গভৰ্ণমেণ্টক তথা বিটিআৰ প্ৰমোদ বড়ো নেতৃত্বাধীন প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। Vcdc Secretary হিচাপেতো ক'বলৈ প্ৰথমে মই কথাখিনি ক'ব লাগিব যে আমাৰ গাঁওখন নতুন বিটিআৰত সোমোৱা হিচাপে আমি প্ৰথম 6 মাইল আমাৰ ওচৰ পাজৰ আৰু তাত সোমোৱা হিচাপে Vcdc Secretary মই প্ৰথম এপ্লাই কৰিছিলোঁ বিটিআৰৰ চাকৰি হিচাপে। তাত মই প্ৰথম এপ্লাই কৰিয়ে মই মানে পোনপ্ৰথমে বাছনি প্ৰক্ৰিয়াত সফল হয় গোটেইখিনি বস্তু সম্পন্ন হোৱাৰ পিছত মই মানে মেৰিট বেচিছত স্বচ্ছ আৰু নিকা ভিত্তিত চাকৰিটো পোৱাৰ বাবে মোৰ লগতে মোৰ মা দেউতাও যথেষ্ট আনন্দিত হৈছে। ইয়াৰ বিষয়ে আপুনি বিটিআৰ চৰকাৰক কি ক'ব? ইয়াৰ বিষয়ে ক'ম যে বিটিআৰ চৰকাৰক পোনপ্ৰথমে মই একদম মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে স্বচ্ছৰ নিকাৰ ভিত্তিত এনেকৈ মেৰিট বেচিছত চাকৰি দিয়াৰ বাবে মই বিটিআৰ গভৰ্ণমেণ্টক তথা বিটিআৰ প্ৰমোদ বড়ো নেতৃত্বাধীন প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে ইয়াৰ ক্ষেত্ৰত দুই এটা কথা ক'ব লাগিব যে বিটিআৰ অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াত আমাৰ বড়ো ছাত্ৰ সন্থা তেখেতসকলৰো অৱদান আছে। তেখেতসকলৰ সবল নেতৃত্বতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ তত্বাৱধানতে আমাৰ গাঁওখন অন্তৰ্ভুক্ত হ'বলৈ গ'লে গতিকে মই বিটিআৰ গভৰ্ণমেণ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও এতিয়া পইচা লোৱাৰ এইবোৰতো আমি শুনিয়ে আছোঁ নিউজত আৰু যিমান যি হ'লেওতো চৰকাৰ এখনত মানে বিৰোধী পাৰ্টি থাকেই বিৰোধী পাৰ্টিৰ সৈতে চাই তেনেকৈ মানে দায়িত্ব পালন তেনেকৈ লাগেই আৰু কিন্তু মই এতিয়ালৈকে ডাইৰেক্টকৈ আমি যিসকল কেণ্ডিডেট চিলেক্ট হৈছোঁ তেখেতসকলতো কোনেও আজিলৈকে কাৰো মুখত এতিয়ালৈকে পইচা লোৱা কিবা লোৱা এইবিলাক তেনেকৈ শুনা নাই আৰু স্বচ্ছ আৰু নিকাৰ ভিত্তিতে হৈছে আৰু এইবিলাক কথা মানে গুণগানহে এনে এটা যিহেতু মই নিজেই নতুন এৰিয়াৰ পৰা যিহেতু চিলেক্ট হৈছোঁ তাততো কোনো প্ৰশ্নই নাহে পইচা তেনেকৈ লোৱাৰ চোৱাৰ কথা গতিকে মই নতুন এৰিয়া হিচাপে ইয়াৰ পৰাতো এনেকৈ পইচা চইচা লোৱা কিবা খবৰ আহিলোঁ মই হয়তো মোৰ মনে কয় মইতো বঞ্চিতহে হ'লোঁ তেতিয়া কিন্তু মইতো বঞ্চিত হোৱা নাই এইটো মানে ফেক নিউজ তেনেকৈ হ'ব। আহি থকা সময়ত আপুনি কি কয় আহি থকা সময়ত আপুনি আহি থকা সময়ত মই Vcdc Secretary হিচাপে যিখিনি দায়িত্ব আছে যিহেতু মই নিজেই বিটিআৰত অলপ নতুনকৈ সোমোৱা তাৰ যিটো ছিষ্টেম ষ্ট্ৰাকচাৰটো সেইটোৰ ওপৰত ভালকৈ বুজি লৈ তাৰ ওপৰত যেনেকৈ যি কৰিব লাগে ছেক্ৰেটাৰী হিচাপে তাৰ লগত দায়িত্বত মোৰ লগত চাগে এজন চেয়াৰমেন থাকিব Vcdc Secretary হিচাপে তাত থকাৰ লগত তো মই মোৰ দায়িত্বখিনি সম্পূৰ্ণভাৱে নিকাভাৱে পালন কৰি যাম বুলি মই দায়িত্ববোধ হৈছে। জইনিংটো এনে 15 দিনৰ ভিতৰত কৰিব দিছে কিন্তু কোড অফ কণ্ডাক্ট 27 তাৰিখ মানে লাগিব নেকি তেনেকৈ মোৰ আন্দাজ হৈছে। মই অহাকালি জইনিং কৰিম সোমবাৰে। ইয়াৰ ক্ষেত্ৰত মই কৈছোঁ পোনপ্ৰথমে কৈছোঁ যে আপচক আমাৰ বড়ো ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিলোঁ গতিকে ইয়াৰ ক্ষেত্ৰত দীপেন বড়ো ছাৰক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গাঁওখনক লৈ যি মানে চিন্তিত কৰিছে তেখেতে চিন্তা কৰিয়ে আমাৰ গাঁওখন যিহেতু বিটিআৰ সোমোৱাৰ লগত তেখেতৰো যথেষ্টখিনি অৰিহণা আছে গতিকে মই দীপেন বড়ো ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঢ়া শুনা বা কি কেনেকুৱা হ'ব প্ৰিপাৰেশ্যনটো কি থাকিব লাগিব? কোৱালিফিকেশ্যন বিটিআৰ চাকৰিৰ Vcdc Secretaryৰ বাবে কোৱালিফিকেশ্যনত মই গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ। গ্ৰেজুৱেশ্যনটো থাকিব লাগিব লগতে 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব সেইখিনি যোগ্যতা মই সেই যোগ্যতা অনুসৰি মই কোৱালিফিকেশ্যন অনুসৰি মই চাকৰি ল'বলৈ সক্ষম হৈছোঁ। থেংক ইউ। বিৰোধী পাৰ্টিৰ সৈতে চাই তেনেকৈ মানে দায়িত্ব পালন তেনেকৈ লাগেই আৰু কিন্তু মই এতিয়ালৈকে ডাইৰেক্টকৈ আমি যিসকল কেণ্ডিডেট চিলেক্ট হৈছোঁ তেখেতসকলতো কোনেও আজিলৈকে কাৰো মুখত এতিয়ালৈকে পইচা লোৱা কিবা লোৱা এইবিলাক তেনেকৈ শুনা নাই আৰু স্বচ্ছ আৰু নিকাৰ ভিত্তিতে হৈছে আৰু এইবিলাক কথা মানে গুণগানহে এনে এটা যিহেতু মই নিজেই নতুন এৰিয়াৰ পৰা যিহেতু চিলেক্ট হৈছোঁ তাততো কোনো প্ৰশ্নই নাহে পইচা তেনেকৈ লোৱাৰ চোৱাৰ কথা গতিকে মই নতুন এৰিয়া হিচাপে ইয়াৰ পৰাতো এনেকৈ পইচা চইচা লোৱা কিবা খবৰ আহিলোঁ মই হয়তো মোৰ মনে কয় মইতো বঞ্চিতহে হ'লোঁ তেতিয়া কিন্তু মইতো বঞ্চিত হোৱা নাই এইটো মানে ফেক নিউজ তেনেকৈ হ'ব। আহি থকা সময়ত আপুনি কি কয় আহি থকা সময়ত আপুনি আহি থকা সময়ত মই Vcdc Secretary হিচাপে যিখিনি দায়িত্ব আছে যিহেতু মই নিজেই বিটিআৰত অলপ নতুনকৈ সোমোৱা তাৰ যিটো ছিষ্টেম
ষ্ট্ৰাকচাৰটো সেইটো অকণমান ভালকৈ বুজি লৈ তাৰ ওপৰত যেনেকৈ যি কৰিব লাগে ছেক্ৰেটাৰী হিচাপে তাৰ লগত দায়িত্বত মোৰ লগত চাগে এজন চেয়াৰমেন থাকিব VCDC ছেক্ৰেটাৰী হিচাপে তাত থকাৰ লগত তো মই মোৰ দায়িত্বখিনি সম্পূৰ্ণভাৱে নিকাভাৱে পালন কৰি যাম বুলি মই দায়িত্ববোধ হৈছে জইনিংটো এনে 15 দিনৰ ভিতৰত কৰিব দিছে কিন্তু কোড অফ কণ্ডাক্ট 27 তাৰিখ মানে লাগিব নেকি তেনেকৈ মোৰ আন্দাজ হৈছে মই অহাকালি জইনিং কৰিম সোমবাৰে ইয়াৰ ক্ষেত্ৰত মই কৈছোঁ পোনপ্ৰথমে কৈছোঁ যে আপচক আমাৰ বড়ো ছাত্ৰহঁতক ধন্যবাদ জ্ঞাপন কৰিলোঁ গতিকে ইয়াৰ ক্ষেত্ৰত দীপেন বড়ো ছাৰক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গাঁওখনক লৈ যি মানে চিন্তিত কৰিছে তেখেতে চিন্তা কৰি আমাৰ গাঁওখন যিহেতু বিটিআৰ সোমোৱাৰ লগত তেখেতৰ যথেষ্টখিনি অৰিহণা আছে গতিকে মই দীপেন বড়ো ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পঢ়া শুনা বা কি কেনেকুৱা হ'ব প্ৰিপাৰেশ্যনটো কি থাকিব কোৱালিফিকেশ্যন বিটিআৰ চাকৰিৰ VCDC ছেক্ৰেটাৰীৰ বাবে কোৱালিফিকেশ্যনত মই গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ গ্ৰেজুৱেশ্যনটো থাকিব লাগিব লগতে 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব সেইখিনি যোগ্যতা মই সেই যোগ্যতা অনুসৰি মই কোৱালিফিকেশ্যন অনুসৰি মই চাকৰি ল'বলৈ সক্ষম হৈছোঁ थैंक मा बुंनो सानो बिनि बिखय बेखौथ' आं बाराथ' बुंनो हाया नाथाय जे आंनि बारा बुंनायनि हुदाबो गैया बे आंनि फिसालाया बिटिआरआव हाबनाय लोगो लोगो जे गिबि हिसाबै स्थान मोनदों साकरिखौ मोनदों बिनि थाखाय आं बहुत गोजोननाय मोनदों आरो जाहाथे बे बिटिआर सरकारा बिदि जे साकरि ओंखारनानै दिहुननानै आंनि फिसालाया मोननो हादों बिनि थाखायबो आं बे बिटिआर सरकारखौ एबा बिटिआर गभर्नमेन्टखौ आं रोजा रोजा साबायखर होदों बिनि लोगोसे आं बेवहाय आंनाव फैबाय थानाय आबसुनि नेतृत्व बिथांमोन दीपेन बड़ो सारखौबो आं बहुत धन्यबाद होदों बे बिटिआरआव हाबनाय जिखौ जों मोनदों जि फिथाइखौ मोनदों आबसुनि नेतृत्वआवनो जों बे बिटिआरखौ मोननो हादों एबा प्रमद बड़ो सारनि माबाजोंनो हास्थायनायजोंनो जों मोननो हादों बे नमेल आरो एरेलागा गामिया जोंनि गामिया बिराद गोजामसिन नाथाय जों सिमाङाव नुवाखैमोन नाथाय बे मोगथाङाव फैबाय बिनि थाखाय आं प्रमद बड़ो सारखौ बिटिआर सरकारखौ बिराद माने रोजा रोजा साबायखर होदों आरो बेयाव मानसिनि माबायाव उसुबिदा थागोनानो फरायनाय समाव आं हागोन ना हाया बे फिसालाखौ डिग्रिखौ कमप्लिट खालामनो थाखाय नाथाय इसोरा एसे सहाय खालामदों खोमा सहाय खालामनायाव आं बे फिसालाखौ माने डिग्रिखौ कमप्लिट खालामनो होनो हादों आरो आंथ' बारा माबाया थानो हायानो न'आव जाला माला गिदिंबाय थायो नाथाय बे मोनसे आंनि सिमां आंनि फिसालाया जाहाथे बिदि साकरिखौ मोननो हाथों आरो आं साननाय मथे माने जाहाथे खाथि खाला थानानै बिमा बिफाखौ नायनो हायो न'खरखौ सालायनो हायो बिदि साकरिखौसो आं हास्थायगासिनो दङमोन नाथाय बे साकरिखौनो मोनदों बिनिखायनो आं बिराद रोजा रोजा साबायखर होदों आरो बिटिआर सरकारा जे फिसालाखौ साकरिखौ होदों दा नोंथांनि गथ' बायदि आरो गुबुनफ्रावबो बिदिनो दङ आं बिदिनो सानदों बिनिखायनो गुबुनाबो बेबायदि जाजानायखौ नोंथाङा आं बिराद लुबैदों माने गामिनि बहुत डिग्रि कमप्लिट खालामनाय गथ'फोर दं आरो माबा फरायसाफोर दं बिथांमोनाबो जाहाथे प्रमद बड़ो सारा बा बिटिआर सरकारा बिनिजों माने खुनु बेले बेजे गैयालासेनो साकरिखौ मोननो हादों बिदि होननानै आं गथ'फोरखौ फोरमायदों नोंथांबो सेस्था खालाम एबारनिफ्राय जिहेतुनाखि बिटिआर सरकारा साकरि होदों नोंथांबो मोनगोन दे नोंथांबो सेस्था खालाम सेस्थानि अखाद्य जेबो गैया नोंसोर सेस्था खालामबाय था नोंसोर मेंनो नाङा बिदिनो आवगायबाय था नोंसोर मोनगोन निस्सय मोनगोन साकरिखौ नोंसोर माने उनथिं थांनो नाङा आवगायबाय था आरो बिटिआर सरकारजों सजाबनानै था बिदि होनदों आं गथ'फोरखौ